চৰকাৰী প্ৰকল্প ৰাজহুৱা ধনৰ সৰাত আৰু লাভ মাত্ৰ এজন ব্যক্তিৰ পকেটলৈ সেইজন হৈছে সঞ্জীৱ নাৰায়ণ বিশ্ব বেংকৰ ঋণ লৈ অসম চৰকাৰে নিৰ্মাণ কৰা গেটৱে অফ গুৱাহাটীৰ দৰে অভিলাষী প্ৰকল্পৰ লাভাংশ এইবাৰ চৰকাৰৰ হাতলৈ যাব মাত্ৰ 24.11%। তাৰ বিপৰীতে বাকী 75.89% লাভাংশৰ ধন পোনপটীয়াকৈ সোমাব হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বেপাৰী সঞ্জীৱ নাৰায়ণৰ পকেটত। এতিয়া প্ৰশ্ন হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কেৱল নিজৰ ঘনিষ্ঠ ব্যৱসায়ী এজনক সুবিধা কৰি দিয়াৰ বাবেই বিশ্ব বেংকৰ পৰা লৈছিল নেকি কোটি কোটি টকাৰ ঋণ? পিছে ৰব, সঞ্জীৱ নাৰায়ণে লাভ কৰা এয়াই প্ৰথম সুবিধা নহয়। স্মাৰ্ট চিটিৰ অধীনত গ্ৰীণ বাছেই হওক বা ইলেক্ট্ৰিক চাৰ্জিং ষ্টেচনেই হওক, প্ৰতিটো চৰকাৰী ঠিকা কোনোবা নহয় কোনোবা ৰূপত এই বহিৰাগত নাৰায়ণৰ হাততেই পৰিব। এইটো এতিয়া কেৱল ব্যৱসায় হৈ থকা নাই, ইয়াত সোমাই পৰিছে ৰাজনৈতিক ক্ষমতা আৰু বৃহৎ পুঁজি। পিছে প্ৰতিবাৰেই একেটা নাম, একেখন মুখ, একেটা নেটৱৰ্ক আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নমতা কুলিৰ ভাও। মনত আছেনে 2025 চনৰ 17 ছেপ্টেম্বৰত এইটো